নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই যেহেতু এই চেনেলৰ জৰিয়তে আপোনালোকক বেবি ৰিলেটেড ভিডিঅ'বিলাক দি আহি আছো, তাৰ মাজেৰে কিছুমান এনেকুৱা অভিজ্ঞতা শ্বেয়াৰ কৰিম যিবিলাক অভিজ্ঞতাই হয়তো আমাক কেতিয়াও পাহৰিব নোৱাৰা একোটা সাজ বহুৱাই থৈ যায়। অকণমান ভয় লগা কিন্তু শুনি ভাল লগা অভিজ্ঞতা। আমি প্ৰায় শুনি আহো ন ভূতৰ কাহিনীবোৰ বেলেগৰ মুখেৰে। মোৰো তেনেকুৱা বহুত অভিজ্ঞতা আছে। মোৰ ঘৰৰ ওচৰৰ আইতা খুৰা মামাহঁতেও তেনেকুৱা বহুত অভিজ্ঞতা নিজে পাইছে, সেইবোৰো শ্বেয়াৰ কৰে। আজি মই ভাবিছোঁ মই আপোনালোকৰ লগত মোৰ নিজৰ এটা অভিজ্ঞতা, যিটো মই কেতিয়াও পাহৰিব নোৱাৰা, মনত সাজ বহুৱাই থোৱা এনেকুৱা এটা ভয় লগা অভিজ্ঞতা শ্বেয়াৰ কৰিম ভাবিছোঁ। গতিকে আপোনালোকক শুনিবলৈ অনুৰোধ কৰিলোঁ। যদি শুনি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব, আৰু চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো দবাব, যাতে নেক্সট ভিডিঅ' দিলে আপোনালোকে অতি সোনকালে গম পায়। আহকচোন মই মোৰ অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। 2018 চনৰ কথা। মই তেতিয়া যিহেতু মই এক্টিং লাইনৰ আছিলোঁ, এমেচাৰ নাটক কৰিছিলোঁ, সেই সূত্ৰে মই যিহেতু ঘূৰি ফুৰিব লাগে ইফালৰ পৰা সিফালে, সেয়ে মই ৰেণ্টত আছিলোঁ গুৱাহাটীত। আৰু যেতিয়া মোৰ ভাইটি গুৱাহাটীলৈ শ্বিফ্ট হ'ল তেতিয়া আমি প্লেনিং বনালোঁ আমি একেলগে থাকিম। একেলগে থাকিলে সকলোৰে সুবিধাও হয়, সেই গতিকে আমি একেলগে থাকিবলৈ আমি প্লেনিং কৰিলোঁ। প্লেনিং কৰি মই আগৰ যিটো ৰুমত আছিলোঁ সেই ৰুমটোৰ পৰা মই বেলেগ এটা ৰুমলৈ শ্বিফ্ট হ'ম বুলি ভাবিলোঁ। আৰু মোৰ ভাইটি গুৱাহাটী গৈয়ে জিমত এডমিশ্যন লৈছিলে, ছেম জিমত ময়ো আছিলোঁ। কিন্তু মই যিহেতু কিবা এনেকুৱা অকণমান নাটকৰ কাৰণে ঘূৰি ফুৰিব লাগিছিলে, সেইকাৰণে মই অকণমান ৰুম বিচাৰোঁতে প্ৰব্লেম হৈছিলে। হোৱাৰ কাৰণে ভাইটি জিম গৈ জিমৰ ওচৰত মানুহক সুধিলে আৰু এনেকুৱা ৰুম লাগে। তাৰপিছত ভাইটি জিমলৈ গৈ লগত ভিনদেউ আছিলে, তেনেকৈ ৰুম এটা পালে। ৰুমটো গৈ পেলাই সিহঁতে চাই আহিলে। খুব সিহঁতৰ পচন্দ হ'ল ৰুমটো, আৰু আহল বহল আছিলে। তাৰপিছত সিহঁতে মোক ক'লে যে তই এবাৰ ৰুমটো চাই আহিবি। চ' ময়ো তেনেকৈ এদিন সময় উলিয়াই ৰুমটো চাবলৈ গ'লোঁ। আমি মেইনলি এনেকুৱা হয় ন, যিবিলাকে ৰেণ্টত থাকে সকলোৱে গম পাব, মেইনলি বাথৰুমটো আৰু কিটচেনটো ডাঙৰ হ'ব লাগে। বাকী আমাৰ যিবিলাক লিভিং ৰুম থাকে, ৰুমবিলাক আমাৰ এডজাষ্ট হৈ যায় ন, সেই গতিকে আমি কিটচেনটো আৰু বাথৰুমটো খুব ডাঙৰ দেখা পায় আমি ৰুমটো একেবাৰে লৈ ল'লোঁ। আৰু অ'নাৰৰ লগত কথা পাতি একেবাৰে চিকিউৰিটি মানিটো দি পেলাই গুচি আহিলোঁ যে নেক্সট মান্থত আমি তাত সোমাম। তেনেকুৱা গ'ল কথা। তাৰপাছত আমি ছেপ্টেম্বৰত ৰুমটোত সোমালোঁ। আৰু ৰুমটোত সোমালেই সোমোৱাৰ দিনাই কিবা অকণমান বেলেগ এটা ফিল হৈছিলে, অকণমান জয়াল টাইপৰ। তথাপি ভাবিছিলোঁ আৰু ইমান দিন বেছি মানুহ নাছিল কাৰণে চাগে ৰুমটো তেনেকুৱা হৈ আছিলে। কিন্তু মোৰ যিহেতু এনেকুৱা ফ্ৰেণ্ড বহুত আছিলে, ৰুমৰ ওচৰত থকা ফ্ৰেণ্ড, সিহঁতে মোক এনেই জোকাই থাকে আৰু তহঁতে যিটো ৰুমত ঘৰ লৈছ সেই ৰুমটো অকণমান চাবি দেই, অকণমান ডেঞ্জাৰ আছে। কিন্তু মই ইমান বেছি একো পাত্তা নিদিওঁ এইবিলাক, কাৰণ মই ইমান ভূত বিশ্বাস নকৰোঁ, তেনেকুৱা বিধৰ ছোৱালী। তাৰপাছত গ'ল কথা। তেনেকৈ মই কেতিয়াবা ৰাতিও বহুত ৰাতিলৈকে অকলে কিবা কিবি লিখা মেলা কৰি থাকোঁ। আৰু যিহেতু মই স্ক্ৰিপ্ট লিখিছিলোঁ, সেই গতিকে মই ৰাতিয়ে বেছি কাম কৰোঁ। আৰু মোৰ এইটো ফিল নহয় যে কিবা সোমাই আহিব। মই খিৰিকী খুলি ধুনীয়াকৈ বতাহ লাগি থাকিলে লিখি ভাল পাওঁ, তেনেকৈ লিখি আছিলোঁ। আৰু লিখি থাকোঁতে এনেকুৱা পটককৈ যদি মই অকণ ফিল কৰোঁ মোক যেন কোনোবাই চাই আছে, মোক যেন কোনোবাই ওচৰত থিয় দি আছে, মোৰ তেনেকুৱা ফিল হয়। কিন্তু যেতিয়া ঘূৰি চাওঁ একো নাথাকে, চ' ইমান বেছি ফিল নহয়। কিন্তু এদিনাখনৰ কথা, সেইদিনাখন ভাইটি আৰু মই একেলগে শুইছিলোঁ এখন বিচনাতে। আৰু তেতিয়া ৰাতি 12টামান বাজিছে আমি শোৱালৈকে। তাৰপিছত টোপনি আহিলে, আমাৰ ধুনীয়াকৈ টোপনি আহিলে। কিন্তু মোৰ তেতিয়া এটা ফিল হৈছিলে, মোৰ সেই ৰুমটোত সোমোৱাৰ পৰা ডেইলি খুব লেগ পেইন হয়। অকল লেগ পেইন। ডক্টৰৰ ওচৰত দেখালোঁ, চব টেষ্ট কৰালোঁ, একো টেষ্টত প্ৰব্লেম নাই, চব নৰ্মেল। দেন যিহেতু লেগ পেইন হৈ থাকে, সেইকাৰণে ডক্টৰে মোক ক'লে যে এনেকুৱা কিবা কিবি কামৰ কাৰণে আজিকালি কেলছিয়ামৰ অভাৱ হৈ যায়, চ' কেলছিয়াম কেইটামান খাবা। তেনেকৈ দি দিলে। তাৰপিছত যিদিনাখন মই ভাইটিৰ লগত একেলগে শুলোঁ, সেইদিনাখন ৰাতি মোৰ খুব ভৰি বিষ হ'ল। আৰু ভৰি বিষ হোৱাৰ কাৰণে মই উঠিম আৰু মোবাইলটো হাতত এনেকৈ লৈছোঁ। মোবাইলটো লৈ কিনে মই যেতিয়া মোবাইলটোত টাইমটো চাইছোঁ, অকণমান জাষ্ট টোপনিয়াই টাইমটো চোৱাৰ লগে লগে দেখিছোঁ আৰু 2:40 হৈছে।
বাহিৰত যিহেতু আমি খিৰিকী খুলি ৰাখোঁ বুলিয়ে কৈছোঁ, খিৰিকী খোলা আছে, কুকুৰবিলাকে এনেকুৱা মানে চুচৰাই যে একদম চিঞৰে, তেনেকৈ চিঞৰিছে খুব, মানে ৰাস্তাটো মানে নখেৰে চুচৰিছে, এনেকুৱা কিবা কিবি কৰিছে। ভাবিছোঁ এনে কুকুৰে চিঞৰিছে আৰু ইমান ফিল হোৱা নাই। তাৰপিছত দেখিছোঁ ভাইটিৰ ওপৰত পূৰা ক'লা লাইক গৰিলা তেনেকুৱা চকুকেইটা হালধীয়া এটা বস্তু এনেকৈ উঠি আছে। মোৰ যদিও মানে এতিয়া আপোনালোকক কথাটো কৈ আছোঁ, মই বহুত বেছি ভয় লাগে এইটো কথা ভাবিলে। মানে লাইফৰ কাৰণে মোৰ এই কথাটো মনত থাকি গ'ল। তেনেকৈ থাকিলে মই মানে কি কৰিম, মই বাবুক জগাইছোঁ, ভাইটিক মানে জগাইছোঁ, সি নুঠে। মানে হয়তো মোৰ মাতটো ফুটি অহা নাই, কিন্তু মই তাক খুব জগাইছোঁ, সি নুঠে। তাৰ ওপৰত মানে উঠিবলৈ লৈছে আৰু এনেকৈ। তাৰপাছত মই তাক যেতিয়া জগাব নোৱাৰি, মই বস্তুটোকে মানে একদম জোৰকৈ ঠেলি দিছোঁ। ঠেলি দিয়াৰ লগে লগে মই একদম মানে চকুত দেখিছোঁ পূৰা যে মোৰ চকুৰ সন্মুখেৰে মোক মানে এনেকৈ, মানে মই যিহেতু শ্বৰ্টছ পিন্ধি শুই আছিলোঁ, মোৰ ঠাই এৰিয়াটোত এনেকৈ চুচৰাই থৈ পেলাই খিৰিকীখনেৰে ওলাই গুচি গ'ল। আৰু ওলাই যোৱা সময়ত পূৰা গেছ টাইপৰ মানে কিবা বতাহৰ নিচিনাকৈ গুচি গ'ল। তাৰপিছত মই বহুত দেৰি পূৰা একদম চাইলেণ্ট হৈ চায়ে থাকিলোঁ। যিহেতু 2:40 হৈছিলে, সেই 2:40ৰ পৰা মোৰ মাতটো নোলায়। পিছদিনাখন ৰাতিপুৱা উঠিয়ে মানে মই ভাইটি বা মাহঁতক সকলোকে এনেকুৱাকৈ কথাটো ক'লোঁ। কথাটো কওঁতে মানে মাহঁতে প্ৰথমতে হাঁহি দিলে আৰু ক'লে, যিহেতু এক্টিং কৰ, মানে এতিয়াও এক্টিং কৰি আছ। কিন্তু পিছত যেতিয়া মই ঠাই এৰিয়াটো চাইছোঁ, সঁচাকৈ মোৰ এইখিনি মানে অকণমান খামোচা নিচিনা, নখ বহি যোৱা নিচিনা হৈছিল। কিন্তু মোৰ এতিয়া ফিল হয় সেইটো মোৰ নিজৰ নেইলত লাগিয়ে হ'ল নে বস্তুটোৱে কৰিলে, কিন্তু মই ভালকৈ নাজানিলোঁ। কিন্তু তাৰপাছত মই মালিকনীক মাতি আনিলোঁ, এনেকুৱা কি হৈছে আপোনালোকৰ ঘৰত যে আমি বহুত বেছি কিবা কিবি প্ৰব্লেম পাই আছোঁ। তেওঁ মিছা কথা কয়, তেওঁ একো মানি নলয়। ওচৰ চুবুৰীয়াক সুধিলোঁ, তেতিয়া ওচৰ চুবুৰীয়াই সঁচা কথাখিনি কৈ দিলে। যিহেতু সেই ঘৰটো তেওঁলোকে নিজৰ কাৰণে সজাইছিলে, মালিকহঁতৰ ঘৰৰ কাৰণে। কিন্তু সজালে কি হ'ব, সিহঁতৰ যিটো ভতিজা ল'ৰা আছিলে, ভতিজা ল'ৰাটোৱে আমি যিটো ৰুমত আছিলোঁ ছেইম ঘৰটোতে মানে ছুচাইড কৰিছিলে। আৰু তেতিয়াৰ পৰা সেই ৰুমটো কোনো মানে আমি নোযোৱালৈকে কেতিয়াও খোলা নাছিলে। আৰু যেতিয়া আমি প্ৰথম তাত সোমাইছোঁ, ওচৰ চুবুৰীয়াই বোলে কথা পাতিছিলে যে ইহঁতে নুসুধা নজনাকৈ চাগে এই ৰুমটোত সোমাইছে, কিমান দিন বা থাকিব পাৰে, ওচৰ চুবুৰীয়াই কথাখিনি পাতিছিলে। আৰু যেতিয়া এইখিনি হৈ গ'ল, আমি বহুত বেছি ভয় খালোঁ। ভয় খাই আমি পাছদিনাখনেই ৰুমটো মানে চেঞ্জ কৰি ল'লোঁ। ৰুমটো শ্বিফ্ট কৰাৰ পিছত আমি অকণমান, মই যিহেতু দেখিলোঁ সেইকাৰণে মোৰ কাৰণে অকণমান মাহঁতে পূজা পাতালো কৰিলে। মানে মই বেছিকৈ চক খাই গ'লোঁ, যিহেতু মই স্পট দেখিছিলোঁ আৰু দেখিছোঁ। মানে মোৰ এনেকুৱা হয়, মোৰ এতিয়াও মনত পৰে বস্তুটো কেতিয়াবা। মই সেইকাৰণে কেতিয়াও আন্ধাৰ হেৰিত নাথাকোঁ। মোৰ আন্ধাৰ দেখিলে মানে সেই ক'লা বস্তুটোলৈ মনত পৰি যায়। সেয়ে মই এনেকৈ নাথাকোঁ, আন্ধাৰকৈ খুব পোহৰত থাকোঁ। আমি যেতিয়া ৰুমটো শ্বিফ্ট কৰিলোঁ, শ্বিফ্ট কৰাৰ পিছত মই ওচৰ চুবুৰীয়াক অকণমান সুধিছিলোঁ কথাটো। তেতিয়া সকলোখিনি মানুহে কৈছিলে আৰু যে ৰুমটো ভাল নহয় আৰু তোমালোকে শ্বিফ্ট কৰিলা, বহুত ভাল কৰিলা, কাৰণ এনেকুৱা বস্তুৰ লগত থাকিলে নিজৰে শৰীৰৰ ক্ষতি হয়, বেমাৰ আজাৰ হয়। আৰু তাৰপাছত সঁচাকৈ মোৰ বহুত বেছি বেমাৰ হ'ল। বেমাৰ হোৱাৰ পিছত এতিয়া ঠিকে আছে, কিন্তু তথাপি মই মনত পৰিলে অকণমান ভয় লাগে, সেইটো শ্বেয়াৰ কৰিলোঁ। আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত বেলেগ এটা অভিজ্ঞতা শ্বেয়াৰ কৰিম, যিটো মোৰ নহয়, মোৰ আত্মীয় স্বজনৰ। তেওঁলোকেও আমাৰ আগত সকলোৰে কথা শ্বেয়াৰ কৰে ন, সেনেকৈ শ্বেয়াৰ কৰা কথা। আজিলৈ আহিছোঁ, ধন্যবাদ।